1998 চনৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষই পাকিস্তানৰ বিৰুদ্ধে চলা যুদ্ধৰ অন্তত নিজৰ বিপুল বিজয় সাব্যস্ত কৰিছিল। 3 মাহ জোৰা যুদ্ধৰ অন্তত কাৰ্গিল দ্ৰাছ আৰু পুঞ্চ ছেক্টৰত চলা যুদ্ধৰ অন্তত আজিৰ দিনটোত জয়লাভ কৰিছিল। যদিও আমাৰ দেশৰ ভালেমান সেনা জোৱানে সেই সময়ত বীৰগতি প্ৰাপ্ত হৈছিল, তথাপি বিজয় কিন্তু ভাৰতবৰ্ষৰ হৈছিল। আৰু আজিও আমি কাৰ্গিল বিজয় দিৱস পালন কৰিছো মূলতঃ ভাৰতবৰ্ষৰ সেই গৌৰৱময় বীৰ গাথাক স্মৰণ কৰিবৰ কাৰণে, সেই আমাৰ বীৰগতি প্ৰাপ্ত সেনা জোৱানসকলৰ সেই ত্যাগক স্মৰণ কৰিবৰ কাৰণে, আৰু লগতে আমাৰ ভাৰতীয় আমাৰ ভাতৃভগ্নীসকলৰ মাজত আমাৰ দেশপ্ৰেমৰ ভাৱ উজ্জীৱিত কৰি তুলিবৰ কাৰণে এই কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশতে গ্ৰহণ কৰিছে। আজি যোৰহাটতো আমি এই প্ৰতীকী কাৰ্যসূচীৰে আমি আমাৰ এই গৌৰৱময় বীৰ গাথাক আমি স্মৰণ কৰিবলৈ ওলাইছো।